বৰ বেয়া জামালাত ফচিলোগে দেই নহয় আপুনি এনেকৈ জোপোকা মাৰিলে নহ'ব নহয় এনেকৈ জোপোকা মাৰিলে কেনেকৈ হ'ব নহয় মোৰ উঠিবলৈ মন নাই আমাৰ লিখীয়া মানুহে উঠি পেলাই কি কৰিম বাৰু কচোন কি উঠিবলৈ মন নাই আকৌ কি কথা কৈছে উঠিবলৈ মন নাই উঠিব লাগিব মই আছোঁ নহয় বেকত ৰাতিটো টোপনি ধৰা নাই কোৱা আৰে মই আছোঁ নাই মইতো বেকত আছোঁ আপোনাৰ আপুনি উঠিব লাগিব উঠিব লাগিব মানে মোক গছত তুলি পেলাই তাৰপিছত গুৰিটো কাটি দিম নাকাটো নহয় গছত দুইটা উঠিম গুৰি কাটিবলৈ কোন থাকিব নাই আজি এটা কথা আকৌ দেই আজি এতিয়া বোৱা খোৱা আজি বোৱা খোৱা বুলি ধৰি লওক আকৌ ইমান দিনে কৰিলে আৰু আজি বোৱা খোৱা বুলি আজি একদম ফাইনেল কৰিব লাগিব মুখস্থই হোৱা নাই ভালকৈ মুখস্থ নহ'লে কেনেকৈ হ'ব সেইকেইটা কথা আজি কিমানবোৰ মানুহে এতিয়া মন্ত্ৰী MLA কিমান গায় কিমান দেৰি কয় আপুনি সেইকেইটা কথা ক'বলৈ যদি মুখস্থ নাই হোৱা বুলি কয় কেনেকৈ হ'ব হ'ব তেতিয়াহ'লে মই মুখস্থ মোৰ যিখিনি আহিছে মুখস্থ হ'ল মই সেইখিনিকে ক'ম এতিয়া কৃষ্ণ কৃষ্ণ আৰম্ভ কৰক আৰম্ভ এইপিনে উঠক এইটো আৰম্ভ কৰক আজি ফাইনেল আজি চব চেছ কৰিব লাগিব এই গাড়ী শুনক এইটো ষ্টেজ এই আগলৈ চাওক একদম বিশাল জনসমুদ্ৰ মানুহ একদম আপোনাক হেঁচা মাৰি ধৰি আছে আপুনি ইয়াত ভাষণ দিব লাগে ষ্টেজৰ ওপৰত এইবোৰ জামনি গছে আছে ইয়াত আৰে মানুহ বুলি ধৰি লওক সেইখিনি কৃষ্ণ হ'ব গামোচাখন পিন্ধাই গামোচা কেলে আকৌ নহ'লে ৰিহাৰ্চল নহয় হিট এটা আহিব গামোচাখন লগাই দিয়ে ডিঙিত হাততালি মাৰিবলৈ মানুহ হাততালিটো হ'ব সেইটো বেকগ্ৰাউণ্ড সেইদিনা হাততালি তাত আকৌ হাততালি মাৰিবলৈ মানুহ অলপ ৰাখিব লাগিব সেইটো বেকগ্ৰাউণ্ড মিউজিক থাকিব ন আজি ফাইনেল ৰিহাৰ্চল ফাইনেল এই মই মানে এটা কমিটি মানুহ আৰু দেই আহিছোঁ এই আমাৰ PK কাইদেউ আহিছোঁ নমস্কাৰ হ'ব নমস্কাৰ বহুতখিনি মানুহ আছেতো নমস্কাৰ আজি ফাইনেল আৰু ফাইনেল আৰম্ভ তুমি শিকোৱা ভাগে কওঁ তেনেকৈ কৈছিল তেনেকৈ পৰম শ্ৰদ্ধাৰ আৰে এইটো ভইচত নহ'ব হাই লেভেলত দিয়া অলপ ওপৰত দিয়া পৰম শ্ৰদ্ধা সেইটো মাইক্ৰফোন থাকিব মুখৰ আগত কমত দিয়া তাত কেনে পৰম শ্ৰদ্ধাৰ একদম বঢ়িয়া হ'বনে বঢ়িয়া পৰম শ্ৰদ্ধাৰ অকণমান ওপৰত দি দিয়া পৰম শ্ৰদ্ধাৰ বঢ়িয়া আজি ইয়াত উপস্থিত থকা মোৰ অতি মৰমৰ ইলেকশ্যন প্ৰেমী ৰাইজ এই জনসাধাৰণ বুলি কোৱা জনসাধাৰণ আপোনালোকে জানে যে মই অহা ইলেকশ্যনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আপোনালোকৰ আগত জঁপিয়াই পৰিছোঁ কি জঁপিয়াই কৰিছোঁ নহয় ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আপোনালোকৰ আগত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ চিনটো কৈ দিয়া আমাৰ প্ৰতীক চিহ্ন হৈছে এটা শিয়াল এটা কথা আৰু মই এইখিনি কথা এটা মনত পৰিলোঁ শিয়ালটো যে আমি দিছোঁ শিয়ালৰ ছবিখন আমি মাৰিবলৈ শিয়ালটো আজিকালি নাইকিয়া হৈছে ন এটা কাম কৰিবি আকৌ কি কুকুৰ এটা দি দিলে হ'ল তলত খালি শিয়াল বুলি লিখি দিব লাগিব বেছ হৈ যাব আৰম্ভ কৰোঁ সেইটো কথা সেই মূল কথালৈ আহোঁ এতিয়া যে তুমি ইলেকশ্যনত উঠিছা তুমি জনসাধাৰণ ৰাইজৰ কাৰণে তুমি কি কৰিবা সেই কথাখিনি মই যেনে কৈছিলোঁ যে সেই কথাখিনি ঠিক আছে আৰম্ভ কৰোঁ মই যদি ইলেকশ্যনত জিকো অসমত নিবনুৱা এটাও থাকিবলৈ নিদিওঁ সকলোকে মই মোৰ ওচৰলৈ মতাই আনিম আৰু যদি তেওঁলোক নাহে পুলিচ বেটিলেন আৰ্মি লগাই হ'লেও তেওঁলোকক ধৰাই অনাৰ ব্যৱস্থা কৰিম কেলে ধৰাই আনি তেওঁলোকক একোটা চাকৰি দিয়াৰ ব্যৱস্থা কৰিম আৰু অসমৰ পৰা বিদেশী কেতিয়াও খেদি দিয়া নহ'ব তেনেহ'লে তুমি নিজিকা কেলে অসমৰ পৰা বিদেশী খেদি নিদিলে ক'ৰপৰা জিকিবা তোমাৰ তেওঁলোকক আদৰি আনি মই তেওঁলোকক নিজৰ ঘৰত থৈ অহাৰ ব্যৱস্থা কৰিম তুমি মানে অকণমান মডিফাই কৰি দিছা আৰু 60 বছৰৰ ওপৰৰ যিকোনো বৃদ্ধ বা বৃদ্ধাক মই থাকিবলৈ নিদিওঁ সকলোকে মই ভৰাই থ'ম ক'ত মোৰ বৃদ্ধ পেঞ্চন আঁচনিত
সুন্দৰ মই ক'লে পিকে কৰো খাটাঙে বা কিন্তু ধুনীয়া কৈছা দেই একো আৰু ক'ব লাগিব আৰু মই যদি অহা ইলেকশ্যনত জিকো তেতিয়া স্কুল কলেজ সম্পূৰ্ণকৈ মই বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিম ল'ৰা ছোৱালীয়ে ক'ত পঢ়িব প্ৰত্যেকজন ছাত্ৰৰ বিপৰীতে একোজনকৈ শিক্ষক নিযুক্তি দিম আৰু ঘৰত আহি পঢ়ুৱাবহি মই বেলেগ ভাবিছা দেই কথা এইখিনিকে মই হেৰি কৰিছোঁ ইম্প্ৰভাইজ হৈছে মানে বঢ়িয়া আৰু কিহৰ বিষয়ে ক'ম আৰু এইবোৰ ঘৰ চৰ সেইবোৰ আঁচনি আছে নহয় ঘৰ এতিয়া অসমত গোটেই জুপুৰিবোৰ আছে নাই অসমত কোনো জুপুৰি ঘৰ কেঁচা ঘৰ থাকিবলৈ দিয়া নহ'ব হাতী নতুবা JCB লগাই সম্পূৰ্ণকৈ ধ্বংস কৰি দিয়াৰ ব্যৱস্থা কৰিম ঘৰবোৰ যদি ভাঙি পেলাই থাকিব ক'ত মানুহ আৰু তাৰ ঠাইত তেওঁলোকক একোটা RCC ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰিম বেলেগ দিছা দেই ৰাইজে 700 এটা বিপুল 700 জনাওক মই বিকে খাই দিলে আৰু কি আছে আৰু কি জানা এতিয়াতো সেই মাজতেতো লকডাউনৰ সময়তো চাউলটো ফ্ৰীয়ে খাদ্য সামগ্ৰী আছে খাদ্য সামগ্ৰীৰ ওপৰত কৈ দিয়া দিছোঁ মই যদি ইলেকশ্যনত জিকো তেনেহ'লে আমাৰ চৰকাৰে ফ্ৰী দিয়া চাউল চেনি আটা মানে যিখিনি খাদ্য সামগ্ৰী টোটেলি বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিম বন্ধ কৰিলে তোমাক কি ভোট দিব নি মানুহে তুমি এনেকে কথা ক'লে হাৰিবা ৰাইজ তাৰ সলনি আপোনালোক সকলোকে ঘৰত মই ভাত দিয়াৰ ব্যৱস্থা কৰিম সেইবোৰে কোৱা আকৌ বঢ়িয়া হ'ব আৰু ফালি দিছা না তুমি এইটো এইকেইটা কথা যদি কৈ দিয়া নাই এই জপিয়াই পৰিব মানুহ ভোট দিবলৈ তুমি 100% জিকিবা মই তোমাক যথেষ্ট কৈছোঁ আৰু মই আৰু কাম এটা আছে আৰু নালাগে নেকি আছে এতিয়া ডাঙৰ সমস্যাটো হৈছে কি জানা তেলৰ দামটো পেট্ৰল ডিজেলৰ দামটো পুৰা আকাশলংঘী হৈ আছে সেইটো মই ক'লো নহয় পিকেট কৈ দিওঁ সেইটো তুমি ফ্ৰী কৰি দিয়া তাৰপিছত তুমি খেল চাবা মই তোমাক কি ক'লো আমাৰ কি চিম শিয়াল তোমাৰ মই শিয়ালৰ নিচিনা জপিয়াই আহি মানুহে তাতে মাৰিব সেইটো ফ্ৰী কৰি দিয়া পেট্ৰল ডিজেলটো ফ্ৰী বুলি কৈ দিয়া ৰাইজ অহাবাৰ যদি ইলেকশ্যনত মই জিকো আপোনালোক সকলোকে পেট্ৰল আৰু ডিজেল কি হ'ল পেট্ৰল আৰু ডিজেল হ'ল কি কান্দিছা যে কান্দিছা কেলে তই পেট্ৰল ডিজেলটোৱে সস্তা কৰিবলৈ কৈছে কান্দিবলৈ কোৱা নাই ন মই ইলেকশ্যনত নুঠো কান্দিবলৈকে কি কথা আছে আপুনি এইকেইটা বস্তু সস্তা কৰি দিয়ক মই বোলো ইলেকশ্যন আপুনি জিকিলে মই ক'লো ন মই ইলেকশ্যনত নুঠো কেলে নুঠে আপুনি ইমানখিনি কোৱাৰ পিছত কেলে ইলেকশ্যনত নুঠিব আকৌ মই ইমানখিনি মিছা কথা ক'ব নোৱাৰো পানী মই ইমানখিনি মিছা কথা ক'লে মই পানী হৈ যাম মই ইমানখিনি মিছা কথা ক'ব নোৱাৰো পানী মই ইমানখিনি মিছা কথা ক'লে মই পানী হৈ যাম ইলেকশ্যনৰ উঠক দৰকাৰ নাই আপোনালোকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা এটা বজাই দিবলৈ কোৱা কাষত থকা বেল আইকন নে কি সেইটো বজাই দিব আমাৰ নেক্সট ভিডিঅ'বিলাক পোৱাত মানে আপোনালোকৰ সুবিধা হ'ব হৈছে বোলে